আজি আমি আপোনালোকক লৈ যাম উত্তৰ ইউৰোপত অৱস্থিত এখন অতি ধুনীয়া দেশ ডেনমাৰ্কলৈ, যাক দ্য কিংডম অফ ডেনমাৰ্ক বুলি কোৱা হয়। ইয়াৰ পূবে ছুইডেন আৰু দক্ষিণে জাৰ্মানী, আনহাতে ইয়াৰ সামুদ্ৰিক সীমা উত্তৰ সাগৰ আৰু বাল্টিক সাগৰৰ লগত সংযুক্ত হৈ আছে। আপুনি জানেনে এই দেশৰ পতাকা পৃথিৱীৰ আটাইতকৈ পুৰণি পতাকা, যাক 1219 চনত প্ৰথম নিৰ্মাণ কৰা হৈছিল। পতাকাখন ভালদৰে চালে ক্ৰছৰ চিন দেখা পাব, যিটো হৈছে নৰ্ডিক দেশসমূহৰ পৰিচয়। নৰ্ডিক দেশসমূহৰ ভিতৰত ডেনমাৰ্ক, নৰৱে, ছুইডেন, আইচলেণ্ড আৰু ফিনলেণ্ড অন্যতম। ডেনমাৰ্কত 2012 চনৰ 15 জুনৰ পৰা সমলিংগ বিবাহ বৈধ কৰা হৈছে। ইয়াত এগৰাকী ছোৱালীয়ে আন এগৰাকী ছোৱালীৰ সৈতে ৰোমান্স কৰা দেখিবলৈ পাব। ডেনমাৰ্ক ইউৰোপৰ 30তম বৃহত্তম দেশ আৰু বিশ্বৰ 133তম বৃহত্তম দেশ। ইয়াৰ আয়তন 42,295 বৰ্গ কিলোমিটাৰ আৰু ই ভাৰতৰ হাৰিয়ানা ৰাজ্যতকৈও সৰু। ইয়াৰ জনসংখ্যা প্ৰায় 60 লাখ। ইয়াৰে 88% লোক চহৰত আৰু 12% লোক গাঁৱত বাস কৰে। জনসংখ্যাৰ ঘনত্বৰ কথা ক'বলৈ গ'লে ইয়াত প্ৰতি বৰ্গ কিলোমিটাৰত 138 জন লোক পোৱা যায়। ডেনমাৰ্কৰ লিংগ অনুপাতৰ কথা ক'বলৈ গ'লে প্ৰতি 1000 মহিলাৰ বিপৰীতে 999 জন পুৰুষ পোৱা যায় আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় কলিং কোড হৈছে +45। আন ইউৰোপীয় দেশসমূহৰ দৰেই এই দেশতো সোঁফালে গাড়ী চলোৱা হয়। ডেনমাৰ্কৰ মুদ্ৰাক ডেনিছ ক্ৰন বুলি কোৱা হয় আৰু 1 ডেনিছ ক্ৰণৰ মূল্য হৈছে ভাৰতীয় 12 টকাৰ সমান। এই দেশখন ইউৰোপৰ অন্যতম শিক্ষিত আৰু উন্নত দেশ। ইয়াত সাক্ষৰতাৰ হাৰ 99% আৰু দেশৰ ৰাজধানী হৈছে কপেনহেগেন। ইয়াৰ 98% লোকে ডেনিছ ভাষা কয়, যিটো ইয়াৰ চৰকাৰী ভাষা। ধৰ্মৰ কথা ক'বলৈ গ'লে ডেনমাৰ্কত 75% লোকে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে, আনহাতে 20% লোকে কোনো ধৰ্মত বিশ্বাস নকৰে। এই দেশখন পৃথিৱীৰ আটাইতকৈ পৰিষ্কাৰ দেশৰ ভিতৰত গণ্য কৰা হয়। ইয়াৰ মানুহবোৰৰ হৃদয় নিৰ্মল আৰু লগতে নিজৰ দেশখন পৰিষ্কাৰ কৰি ৰাখে। ডেনমাৰ্কত 30 প্ৰজাতিৰ মহ পোৱা যায় আৰু এই দেশত মানুহতকৈ জীৱ-জন্তু বেছি। প্ৰতি 100 জন মানুহৰ বিপৰীতে 215টা গাহৰি পোৱা যায়। ইয়াত মানুহে অতি উৎসাহেৰে গাহৰিৰ মাংস খাই ভাল পায়। এজন ব্যক্তিয়ে এবছৰত প্ৰায় 26 কেজি গাহৰিৰ মাংস খায়। ডেনমাৰ্ক হৈছে বিশ্বৰ দ্বিতীয় সুখী দেশ আৰু লগতে বিশ্বৰ দ্বিতীয় নিৰাপদ দেশ। ইয়াত 1,20,000 হ্ৰদ আৰু 900 নদী আছে। ইয়াৰ বাহিৰেও 2,358টা গীৰ্জা আৰু 400ৰো অধিক ৰাজপ্ৰসাদ আছে। ডেনমাৰ্কৰ মাত্ৰ 13% অঞ্চল বনাঞ্চলেৰে আবৃত, আনহাতে 65% মাটিত খেতি কৰা হয়। ইয়াৰ মানুহে চাইকেল চলোৱাটো পছন্দ কৰে, লগতে ইয়াৰ মানুহবোৰ মিঠাইৰ প্ৰতি আকৰ্ষিত। ইয়াত প্ৰতিজন ব্যক্তিয়ে বছৰি 88.7 কেজি কফি আৰু বৃহৎ পৰিমাণৰ মিঠাই সেৱন কৰে। তদুপৰি ইয়াৰ গড় ব্যক্তিয়ে বছৰি 10 লিটাৰ সুৰা সেৱন কৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।